নমস্কাৰ, কি খবৰ সকলোৰে ভালনে? মই আছোঁ বোকাখাটত আৰু এইখন হৈছে চিকনতা থান আৰু ইয়াৰ মানুহখিনিয়ে সকলোৱেতো চিনি পায়েই। আহকচোন আজি মই থানখনত অলপমান চাকি বন্তি জ্বলালোঁ, আপোনালোককো দেখাওঁ। তাৰপাছত আমি এনেকৈ থানখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত চাকি ধূপ সকলোবোৰ ধুনীয়াকৈ এখন কলপাতত দি তামোল পাণ আগবঢ়াই জ্বলাই ল'লোঁ আৰু বেটাইও অলপমান সেৱা সৎকাৰ কৰিলে, সি ভাল পাইছিলে। তাৰপাছত থানৰ ভিতৰৰ যি মণিকূটৰ ওচৰত গৈ দক্ষিণা এটা দি সেৱা ল'লোঁ আৰু তেতিয়ালৈকে এয়া শুনিছিলে ভাগৱত পাঠ হৈয়ে আছিল, মানে প্ৰসংগ হৈ আছিল। তাৰপাছতে এয়া ঢাৰি দেখিছেনে, ইয়াত ধুনীয়াকৈ ঢাৰিবোৰ থাকে, ঢাৰিখিনি আনি আমি থানৰ ভিতৰতে অলপ সময় বহিলোঁ আৰু বেটায়ে সুধিছে এয়া কি হয় বুলি। তাৰপিছত এয়া আছিল মাহীয়েকৰ লগত ভিতৰত ধুনীয়াকৈ সিহঁতি ৰ'লে। তাৰপাছতে আমি সকলোৱে প্ৰসংগ সামৰাৰ পাছত সেৱা কৰিলোঁ। এই যে শব্দখিনি শুনিলে ইমান বেছি ভাল লাগে, একেলগে দবা শংখ বৰকাহৰ শব্দখিনি মানে কাণত পৰিলেই যেন ৰেহামত হাত পৰি যায়। সেইকাৰণে আপোনালোককো অলপ শুনোৱালোঁ আৰু তাৰপাছতে অলপ পটজল দিলে, পটজলখিনি খাই উঠি এনেকৈ প্ৰসাদ দিলে, প্ৰসাদৰ লগতে অলপমান পায়সো দিয়ে। ইমান বেছি সোৱাদৰ হয় প্ৰসাদখিনি, তাৰ বাবে সকলোবোৰ মানুহ বাট চাই ৰৈ থাকে। লগতে ইয়াত আকৌ এটাই ভাল লাগে, ঘৰলৈও অলপ প্ৰসাদ দি পঠায় আৰু ঘৰলৈ প্ৰসাদ লৈ আমি গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে